खुलुमबाय स्टुडियो आं रबन बसुमतारी बे समाव उदालगुरि पुलिस बिफाननि मोनसे बाखनायजाथाव हाबाफारि उदालगुरि जिल्लानि अरां पुलिस थानायाव जिल्लानि डेपुटि पुलिस सुपारिनटेन्डेन्टनि गोख्रों नागिरनायाव ओनसोलाव गोमानाय गं 10 मबाइल फनफोरखौ गोमाजाग्रा बिगोमाफोरनो हरफिननो हायो। ओनसोलनि सांग्रां नोगोरारि समाजा अरां पुलिसनि बेबादि मोजां हाबा मावनायखौ बाख्नायदों। नंगौ उदालगुरि जिल्लानि अरां ओनसोलाव गोबाव समनिफ्रायनो बेफोरबायदि मबाइल फन गोमानाय जाथाया सोलिगासिनो दंमोन आरो बेबायदि गोमाबाय थानायनि सायाव जिल्लानि डेपुटि पुलिस सुपारिनटेन्डेन्टनि गोख्रों नागिरनायाव दिनै गं 10 मबाइल फनफोरखौ बोखांफिननो हायो आरो बिगोमाफोरनो हरफिननो हायो। मख'जाथावदि अरां पुलिस थानानि इनचार्ज अफिसार शरद चन्द्र कलिताया फोरमायनाय बायदिब्ला गोबां समनिफ्रायनो अरां ओनसोलाव खावनाय एबा गोमानाय मबाइलफोरखौ नागिरनानै बोखांनो हायो आरो उदालगुरि जिल्ला पुलिसनि डेपुटि सुपारिनटेन्डेन्ट अफ पुलिस मुजफ्फर हुसैननि दैदेननायाव गोमाजाग्राफोरनो गथायना होयो। गुबुन फारसेथिं मबाइल फननि बिगोमाफोरा गाव गावनि गोमानाय एबा खावजानाय मबाइलफोरखौ गोरलैयैनो मोननो हायो आरो उदालगुरि जिल्ला पुलिस बिफानफोरखौल' नङा अरां पुलिस थानानि इनचार्ज अफिसार शरद चन्द्र कलिताजों लोगोसे खावनाय मबाइलफोरखौ बोखांनो हानायाव मख'जाथाव बिफाव लानाय दिगन्त बरुवाखौबो बिथांमोना बाख्नायदों। আমাৰ ওৰাং থানাৰ অচি ছাৰৰ লগতে সকলো কৰ্মকৰ্তাবিলাকক ধন্যবাদ জনাইছোঁ কাৰণ এনেকুৱা এটা পদক্ষেপ লৈ পেলাই আজি আমাৰ 11টা মোবাইল আমাৰ হাতত তুলি দিলে। ইমান তেওঁলোকে কষ্ট কৰি বহুত দূৰৰ পৰা মানে কষ্ট কৰি আনি দিছে আমাৰ বহুত ভাল লাগিছে। অলপো ভবা নাছিলোঁ পাম বুলি তথাপিতো কিনাও নাছিলোঁ আৰু ক'ত গুচি গৈছে মোবাইল ক'ৰ পৰা কেনেকৈ আহি পেলাই ইয়াত পাই গ'লোঁ ভাল লাগিছে মানে অচি ছাৰকো ধন্যবাদ জনাইছোঁ আৰু ইয়াৰে কৰ্মকৰ্তাবিলাককো বহুত ধন্যবাদ ভাল লাগিছে। 7 দিনত মই পাইছোঁ মোবাইলটো জিম্মা মানে মই পকেটত পাইছোঁ আৰু এতিয়া কি ক'ব ওৰাং আৰক্ষীক ধন্যবাদ দিছোঁ ইহঁতক যে ইহঁতে মোবাইলটো পাইছে ভাল কৰিছে লোকেশ্যন দি ধৰিছে ধন্যবাদ দিছোঁ হয় নহয় এইখিনিয়ে ক'ম আৰু কি ক'ম। আপুনি পাম বুলি ভাবিছিল নেকি? মইতো পাম বুলি ভাবিছোঁ গেৰেণ্টি আছিল শেৱালি ধাবাৰ পৰা হেৰাইছে মোবাইল আৰু মই পাম পাক্কা এইটো কাৰণ মই ট্ৰেক্টৰ চলাই থাকোঁতে ট্ৰেক্টৰ যদি গিৰিলে হয় তো মোবাইল ফাটিলে হয় আৰু এই যে চুৰ কৰিছে চেলমেনটো এইটো মই পাক্কা জানো তাতে সেইটো মই ক'ব বিচাৰিছোঁ আৰু মইতো এতিয়া বহুত ধন্যবাদ দিলোঁ ওৰাং থানাৰ যিটো নেকি অচি ছাৰে যেতিয়া মোৰ হেৰুৱা মোবাইলটো মোক যে ঘূৰাই দিলে এইটো কাৰণে মই ওৰাং থানাৰ অচি ছাৰক মই বহুত ধন্যবাদ দিলোঁ। এনেকুৱা আগত পাইছিল নে? আগততো তেনেকুৱা হোৱা নাছিলে মই সিয়ে ফাৰ্ষ্ট হৈছিল তা মই ভালেখিনি দিন হেৰাৰ পিছত যে ওৰাং থানাত যদি অচি ছাৰ ষ্টাফে মিলি পেলাই মোৰ মোবাইলটো যে ঘূৰাই দিলে সেইটো মই ওৰাং থানা অচি ছাৰক মই বহুত ধন্যবাদ দিলোঁ। থেংক ইউ। মোৰ মিষ্টাৰৰ মোবাইলটো হেৰাইছিলে 27 তাৰিখে তাৰপিছত তেওঁ ক'লে এনেকৈ মোৰ মোবাইলটো হেৰালে মই কৈছোঁ হেৰি চিমটোতো বদলাব লাগে সেইটো চিম অফ কৰি দিয়া হয়। তাৰপিছত মোবাইলৰ দোকানত আহিলোঁ তেওঁলোকে ক'লে ওৰাং থানাৰ দিগন্ত বৰা বুলি কয় তেখেতক লগ ধৰকচোন তেখেতে বহুত মোবাইল এনেকৈ উলিয়াই দিছে। তাৰপিছত তেওঁৰ লগত আহিলোঁ থানালৈ আহি পেলাই তেওঁক লগ পালোঁ দিগন্ত বৰা তেওঁৰ সহযোগতে মোবাইলটো পাবলৈ সক্ষম হ'লোঁ আৰু 10 দিনমানৰ ভিতৰতে মোবাইলটো পালোঁ। এতিয়া মানে ধন্যবাদ দিছোঁ আৰু দিগন্ত বৰাক প্লাছ মোৰ বুলি নহয় তেনেকৈ বহুতৰে মোবাইল তেওঁ উলিয়াই দিবলৈ সক্ষম হৈছে। তেওঁ কৈছে আপুনি চিন্তা নকৰিব মই 10 দিন 4 দিনতো পাইছে কিছুমান 10-12 দিনত পাই যাম। তাৰপিছত তেওঁলৈ ধন্যবাদ দিছোঁ আৰু মোবাইলটো পোৱাৰ কাৰণে। এতিয়া সহজ উপলব্ধ হৈছে এতিয়া হেৰুৱা মোবাইল এতিয়া মই ৰাইজক ক'বলৈ বিচাৰোঁ আপোনালোকৰো যদি কাৰোবাৰ মোবাইল হেৰায় তেনেকৈ ইয়াতে আহি যোগাযোগ কৰিলে ওৰাং থানাৰ লগত যোগাযোগ কৰিলে নিশ্চয় মোবাইল পাবলৈ সক্ষম হ'ব।